নমস্কাৰ, মই ৰিণ্টুমণি ডেকা ফ্ৰম চাৰিআলি HSN MP স্কুল। তোমালোকক ইতিমধ্যে বৃত্ত, ত্ৰিভুজ আদি পাঠ্যপুথিত থকা উপপাদ্যসমূহ প্ৰমাণ কৰি মডেলৰ সহায়ত দেখুওৱা হৈছে। আজি আমি ষষ্ঠ মানৰ পৰা দশম মানলৈ সকলো ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ এটি ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু যোনটো উপপাদ্য সকলো ছাত্ৰই জনাটো খুব দৰকাৰ। আহা এতিয়া আমি সেই উপপাদ্যটোৰ বিষয়ে জানিবলৈ আগবাঢ়ো। এতিয়া ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। এইটো তোমালোকে কিতাপত পাইছা, প্ৰমাণো কৰিছা, কিন্তু কেনেকেনো হয় সেইটো জানিবলৈ মই আজি সৰু মডেল এটা প্ৰস্তুত কৰি উলিয়াইছোঁ। এইটো এটা ত্ৰিভুজ। ত্ৰিভুজ কাক বোলে তোমালোকক কৈছিলোঁ, তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰখনকে ত্ৰিভুজ বোলে। ত্ৰিভুজ বাহু হিচাপে তিনি প্ৰকাৰৰ: সমবাহু, বিষমবাহু, সমদ্বিবাহু। বা কোণ হিচাপে সমকোণী, সূক্ষ্মকোণী, স্থূলকোণী। ইতিমধ্যে আগৰ ভিডিঅ'ত এইবোৰ তোমালোকক কোৱা হৈছিল, গতিকে বৰ দীঘলীয়া নকৰোঁ। এতিয়া আমি আহোঁ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰীনো কেনেকৈ হয়। এতিয়া এইটো চোৱা, ত্ৰিভুজ মই কাঠৰ টুকুৰাত খুব সুন্দৰকৈ বনাই উলিয়াইছোঁ। এই বন্ধৰ দিনকেইটাত কিনো কৰিম বুলি ঘৰতে আছোঁ, গতিকে ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ কাঠৰ টুকুৰা ক'ত আছে বিচাৰি ফুৰি এনেকৈ ত্ৰিভুজ এটা